নতুন বছৰতে সকলোৱে লগে ভাগে মিলি পথাৰতে এসাঁজ খাম বুলি আজি আকৌ আমি ওলালোঁ ওচৰৰে পথাৰ এখনত খানা খাম বুলি। আহকচোন সকলোৱে চাওঁ। পথাৰলৈ যোৱাৰ আজি দেৰি হোৱাৰ কাৰণে সকলোৱে খুব খৰধৰকৈ ৰন্ধা বঢ়া কামত লাগি গ'ল। ইপিনে আমাৰ মাংস বহাই দিয়া হ'ল আৰু ইপিনে মাছসমূহ ফ্ৰাই কৰি থকা হ'ল। সকলোৱে লগে ভাগে কৰাৰ কাৰণে খুব সোনকালে আমি কামবিলাক আজৰি কৰিব পাৰিছোঁ আৰু সকলোৱে হাতে কামে লগাৰ কাৰণে হয়তো আমাৰ খুব সোনকালে চববিলাক কাম আগবাঢ়ি গৈ আছে। ডাঙৰখিনি কাম মনত লাগি থকাৰ কাৰণে সৰুখিনিয়ে খুব মুকলি পাই তাতে খেলা ধূলাত লাগি গ'ল। এয়া মৰম আৰু নাহৰ পোহৰ আৰু মৰমৰ লগৰ কাব্যা সকলোৱে খেলাত লাগি গ'ল। ইয়াতে মুকলি পথাৰ পাই সকলোৱে খুব সুন্দৰভাৱে খেলিছে। ইয়াতে সৰুকেইটাও ৰাতিপুৱাৰ পৰা পথাৰত খানা খাম বুলি জানি তেওঁলোকে খুব ৰাতিপুৱাৰ পৰা খুব ফূৰ্তি কৰি আছে আৰু ইয়াতে আহি পোৱাৰ পিছত সিহঁতৰ ফূৰ্তিৰ অন্ত নাই। দেখিছেই নহয় মুকলি পাই কিমান সিহঁতে সুন্দৰভাৱে খেলি আছে। পথাৰত বহি যদি দুপৰীয়া গৰমত ৰবাব টেঙা কলপাতত নাখাওঁ তেনেহ'লে খানা খোৱাৰ মজাটোৱে নাপাওঁ। গতিকে আজি দুপৰীয়া সাজৰ মুখ্য আকৰ্ষণ হিচাপে ৰবাব টেঙা এটাও থাকিল। এনেধৰণে খানাৰ কাম কাজ পূৰা জোৰদাৰ চলি আছে। ইপিনে খানাৰ কাৰণে কেঁচা চালাডো কাটি থকা হৈছে আৰু তাৰ মাজতে শ্ৰীমতী অলপ ভাগৰ লাগোতে চকী এখন পাই সেইতে অলপ ভাগৰ মাৰি আছে আৰু মাজে মাজে কেৰাহী দাঙিও চাই আছে যে কিমান সিজিবলৈ বাকী আছে। খানা বুলি ক'লে গান বাজনা নোহোৱাকৈ হ'বই নোৱাৰে। প্ৰথম বহনি ময়ে কৰিলোঁ। মোৰ পিছত কাব্যাৰ গীতৰ শৰাই এনেধৰণৰ। সকলোৰে গীত মাত শুনি নাহৰ পোহৰো ৰখি থাকিব নোৱাৰিলে। এনেধৰণে মাইক লৈ সিহঁতে যিখিনি পাৰে গাবলৈ ধৰিলে। যদি পাৰে চিঞৰিছে কোনোবাটোৱে আৰু কোনোবাটোৱে আকে হ'লেও অলপ চলপ গাইছে আৰু সিহঁতৰ ইচ্ছা প্ৰকাশ কৰিলে যে আমিও আজি এই খানাত এটা গীত হ'লেও গাম বা অলপ হ'লেও নাচিম। ইয়াৰ পিছত মৰম এটা খুব সুন্দৰ নৃত্য কৰিলে। ধান নিদিওঁ ঋণো নলওঁ সুদ নিদিওঁ আৰু ধান নিদিওঁ ঋণো নলওঁ সুদ নিদিওঁ আৰু মহাজনৰ নিঠুৰ বুদ্ধি কওঁ কেলেই বাৰু বহুতো যে ঘাম সৰালো তেজ বুকুৰ বহু দিলো কাশীখনত ধান দিলো সাহস ভৰি পৰে মেঘে গিৰ কৰে আইৰেৰ মেঘে কৰে মেঘে গিৰ কৰে আইৰেৰ মেঘে কৰে এজাক যেন বৰষুণ আহোঁ আহোঁ কৰে মেঘে গিৰ কৰে।
ইয়াৰ পিছত আমাৰ মুখ্য আকৰ্ষণ সকলোৰে সমজুৱা বিহু। খুব সুন্দৰভাৱে সকলোৱে বিহু নাচিলে। নৃত্য গীতৰ শেষত সকলোৱে বহি পথাৰতে বহি কলপাতত এনেধৰণে আজিৰ দুপৰীয়া খানাটো খালোঁ আৰু সঁচাই খানাটো খুব সুন্দৰ হৈছিল। ইয়াতে মাছ মাংসৰ পৰা আদি কৰি চালাড আৰু সকলোবিধে আছিল আৰু পথাৰত বহি খোৱা মজাটোৱে বেলেগ আছিল। একেবাৰে শেষত দিনটোৰ স্মৃতি সাঁচি থোৱাৰ কাৰণে আমি সকলোৱে এজন এজনকৈ ফটো উঠিলোঁ, কেতিয়াবা গ্ৰুপ ফটো উঠিলোঁ বা সকলোৱে বহি এজন এজনকৈ সকলোৱে ফটোবিলাক উঠিলোঁ। আহকচোন আমাৰ এওঁলোকে কি কয় শুনকচোন। কোৱা, কেনেকুৱা লাগিছে খানা খাই পথাৰৰ মাজত? বিৰাট ভাল লাগিলে। আজি গাঁৱলীয়া পৰিৱেশত পথাৰত আহি ভাত খাই বনাই নিজে জুইত দিয়া। এতিয়া ফটোখন মাছ যোৱা এনেকৈ কৰি ভিডিঅ'টোৰ শেষত ষ্টিল ফটোগ্ৰাফ কিছুমান সাঁচি থৈ দিলোঁ আৰু আপোনালোকে জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে।